নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হলো ৰাজীৱ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল সাধাৰণ জ্ঞান। আপোনালোকে ইতিমধ্যে গম পায় যে আগন্তুক জুন জুলাইত অনুষ্ঠিত হ'ব থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড। চ' মই 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ বাবে। চ' মই ভাবোঁ এই 50টা প্ৰশ্নই আপোনালোকক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত বহুতো উপকৃত কৰিব। প্ৰায় এই প্ৰশ্নকেইটা আহি থাকে। চ' আপোনালোকে যদি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাবে প্ৰস্তুতি চলাইছে তো আপোনালোকৰ বাবে বহুতো গুৰুত্বপূৰ্ণ। ভালদৰে চাই যাব। প্ৰথম প্ৰশ্ন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? অপশ্যন দিছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, সমুদ্ৰ বৰ্মন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। পাছৰ প্ৰশ্নটো, বৰ্মন ৰাজবংশ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন দিছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, নে ভীষ্মক, নে ভগদত্ত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। 3 নম্বৰ প্ৰশ্ন, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যন দিছে বিশ্বসিংহ, শুক্লধ্বজ, নৰনাৰায়ণ, লক্ষীনাৰায়ণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। 4 নম্বৰ প্ৰশ্ন, কোচ ৰাজ্যৰ ৰাজধানী কি আছিল? অপশ্যন দিছে কমতাপুৰ, কোচবিহাৰ, বৰনগৰ, কামৰূপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোচবিহাৰ। কোচবিহাৰ কোচ ৰাজ্যৰ ৰাজধানী আছিল। 5 নম্বৰ প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন দিছে ৰংপুৰত, শদিয়াত, চৰাইদেউত, গড়গাঁৱত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চৰাইদেউত। চৰাইদেউত কিয় আহোমৰ প্ৰথম ৰাজধানী আছিল। 6 নম্বৰ প্ৰশ্ন, আহোমৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যন দিছে গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোৰহাট। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? অপশ্যন দিছে 1861 চনত, 1871 চনত, 1893 চনত, নে 1894 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1893 চনত। 8 নম্বৰ প্ৰশ্ন, এই প্ৰশ্নটো প্ৰায় আহিয়ে থাকে। ফুলগড়ী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1861 চনত, নে 1862 চনত, নে 1863 চনত, নে 1864 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1861 চনত। 9 নম্বৰ প্ৰশ্ন, পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? পত্ৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1894 চনত, নে 1895 চনত, নে 1871 চনত, নে 1861 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1894 চনত। তাৰ পাছৰ প্ৰশ্ন 10 নম্বৰ, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? অপশ্যন দিছে বোকাজান, নে দুলীয়াজানত, নে নামৰূপত, নে সোণাপুৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বোকাজানত। বোকাজানত একমাত্ৰ চিমেণ্ট কাৰখানা আছে অসমৰ। 11 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিল? আমি জানো মহাত্মা গান্ধী দুবাৰ আহিছিল অসমলৈ। প্ৰথম আহিছিল, ইয়াৰ অপশ্যন দিছে 1921 চনত, 1923 চনত, নে 1925 চনত, নে 1927 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1921 চনত। তাৰ পাছৰ প্ৰশ্ন 12 নম্বৰ, 1942 আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়া ব্যক্তিজন কোন? অপশ্যন দিছে মুকুন্দ কাকতি, কুশল কোঁৱৰ, মদন ৰাউতা, পিয়লি বৰফুকন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কুশল কোঁৱৰ। 13 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? অপশ্যন দিছে কামৰূপত, নে নামৰূপত, জাগিৰোডত, নে তেজপুৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নামৰূপত। 14 নম্বৰ প্ৰশ্ন, অসমত কিমানটা তেল শোধনাগাৰ আছে? অপশ্যন দিছে 3টা, নে 4টা, নে 5টা, নে 6টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4টা। পাছৰ প্ৰশ্ন 15 নম্বৰ, অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি? অপশ্যন দিছে ডিগবৈ, নুনমাটি, বঙাইগাঁও, নাহৰকটীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিগবৈ। ডিগবৈত প্ৰথম তেল শোধনাগাৰ অসমৰ। পাছৰ প্ৰশ্ন 16 নম্বৰ, ডিগবৈত কোন চনত তেলৰ খাদ আৱিষ্কাৰ হৈছিল? অপশ্যন দিছে 1829 চনত, 1849 চনত, নে 1889 চনত, 1892 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1889 চনত। 17 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম কি?
অপশ্যন দিছে ডিব্ৰুগড়, দৰং, শিৱসাগৰ, শোণিতপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ। শিৱসাগৰত কি হয় অসমৰ সৰ্বাধিক চাহ বাগিচা। তাৰ 18 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত? অপশ্যন দিছে লিডু, মাৰ্গেৰিটাৰ, ডিগবৈ, চাবুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চাবুৱা। অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত হ'ল চাবুৱা। 19 নম্বৰ প্ৰশ্ন, এছিয়াৰ ভিতৰত আটাইতকৈ বৃহৎ চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত ঠাইখনৰ নাম কি? ইয়াত অপশ্যন দিছে নগাঁও, তেজপুৰ, বাংগালোৰ, টুকলাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টুকলাই। 20 নম্বৰ প্ৰশ্ন, বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰৰ অসমৰ ক'ত আছে? অপশ্যন দিছে নুনমাটিত, বঙাইগাঁৱত, নুমলীগড়ত, ডিগবৈত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈত। 21 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিছে জেনেভাত, নিউয়ৰ্কত, দিল্লীত নে ৰাছিয়াত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নিউয়ৰ্ক চহৰত। নিউয়ৰ্কত কি হয় ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আছে। 5 প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন দিছে নিউয়ৰ্ক চহৰত, নে জেনেভাত, নে ৰাছিয়াত, নে দিল্লীত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব জেনেভা চহৰত। ছুইজাৰলেণ্ডত আছে জেনেভা চহৰখনত। 23 নম্বৰ প্ৰশ্ন, ভাৰতৰ হকী খেলৰ যাদুকৰ বুলি কাক জনা যায়? অপশ্যন দিছে ধ্যান চান্দ, উধাম সিং ফুলৰ, লেছলি ক্লাউডিছ, কেশৱ দত্ত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ধ্যান চান্দ। ধ্যান চান্দক কি হয় ভাৰতৰ হকী খেলৰ যাদুকৰ বুলি জনা যায়। 24 নম্বৰ প্ৰশ্ন, কোনগৰাকী ভাৰতীয়ই সৰ্বপ্ৰথম সাহিত্যত নোবেল বঁটা লাভ কৰিছিল? ইয়াত অপশ্যন দিছে ৰবীন্দ্ৰনাথ ঠাকুৰে, নে মেঘনাথ সাহাই, নে সত্যজিৎ ৰায়, বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে কি হয় প্ৰথম তেখেতেই পাইছিলে সাহিত্যৰ বাবে ভাৰতৰ নোবেল বঁটা লাভ কৰিছিলে। 25 নম্বৰ প্ৰশ্ন, কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? অপশ্যন দিছে নৈবেদ্য, কবি কাহিনী, সোণাৰ তৰী, গীতাঞ্জলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গীতাঞ্জলি। গীতাঞ্জলিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে সাহিত্যত নোবেল বঁটা লাভ কৰিছিল। 5 প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ভাৰতৰ জাতীয় সংগীত জন গণ মন অধিনায়ক ৰচনা কৰিছিল? ইয়াত অপশ্যন দিছে 1910 চন, 1911 চনত, 1912 চনত, 1815 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1911 চনত। ৰবীন্দ্ৰনাথ ঠাকুৰে 1911 চনত কি হয় ভাৰতীয় জাতীয় সংগীত জন গণ মন অধিনায়ক ৰচনা কৰিছিল। আনন্দ মঠৰ গ্ৰন্থকাৰ কোন? ইয়াত অপশ্যন আছে নজৰুল ইছলামৰ, নে ৰবীন্দ্ৰনাথ ঠাকুৰৰ, নে মহম্মদ ইকবালৰ, নে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ। 28 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি? মাই লাইফ অন দ্য পিক অফ দ্য হিমালয়, লং ৱাক টু ফ্ৰীডম, দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট ইউথ থ্ৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্ট ইউথ থ্ৰু। 29 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰক কোনে বিশ্বকবি সন্মান যাচিছিল? অপশ্যন দিছে মহাত্মা গান্ধীয়ে, নে জৱাহৰলাল নেহৰুৱে, নে বিধান চন্দ্ৰ ৰায়ে, নে ব্ৰহ্ম মাধৱ উপাধ্যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্ম মাধৱ উপাধ্যায়। ৰবীন্দ্ৰনাথ ঠাকুৰক কি হ'ল বিশ্বকবি সন্মান যাচিছিল। 30 নম্বৰ প্ৰশ্ন, ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? অপশ্যন দিছে কলিকতাত, নতুন দিল্লীত, নে বোম্বাইত, নে ভূপালত। কলিকতাত। এই প্ৰশ্ন প্ৰায় আহি আছে এক্সামবিলাকত, চ' আপোনালোকে এইটো গুৰুত্বপূৰ্ণ হিচাপে ল'ব। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? শুদ্ধটো কলিকতা। হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে? অপশ্যন দিছে ট্ৰিপ জাম্প, লং ডিষ্টেন্স ৰান, স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স, নে হাৰ্ডলছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব স্প্ৰিণ্ট শ্বৰ্ট ডিষ্টেন্স। 32 নম্বৰ প্ৰশ্ন, ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হয়? অপশ্যন দিছে জিতেন্দ্ৰনাথ গোস্বামী, ৰতন ধ্যান, ৰতন টাটা, অমল প্ৰভা দাস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰতন টাটা। ৰতন টাটা কি হয় 2021 বৰ্ষত অসম বৈভৱ বঁটা লাভ কৰে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বঁটা লাভ কৰিছিল। 33 নম্বৰ প্ৰশ্ন, নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত? ইয়াত অপশ্যন দিছে বৰদোৱাত, চুৰাটত, নে মেহছানাত, নে আহমেদাবাদত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহমেদাবাদত।
খেল হৈ গৈছিলে ষ্টেডিয়ামখনত। এই প্ৰশ্নটো আহিছিলে যোৱাবাৰ থাৰ্ড গ্ৰেডত। এইটো প্ৰশ্ন গুৰুত্বপূৰ্ণ। 34 নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? অপশ্যন দিছে ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা, নে হিমা দাস, নে ৰাধা গোবিন্দ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধটো হ'ল ভোগেশ্বৰ বৰুৱা। প্ৰায় আহি থাকে প্ৰশ্নখিনি যে ভোগেশ্বৰ বৰুৱাক অভিৰুচি দিৱস ক্ৰীড়া দিৱস পালন কৰা হয় ভোগেশ্বৰ দিৱসৰ নামত। 35 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল প্ৰদেশ সংলগ্ন কৰিছে? অপশ্যন দিছে ডিৰাক, বক্সিৰহাট, নে ডিমাপুৰ, নে যোৰহাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডিৰাক। ডিৰাক কি হয় অসম আৰু অৰুণাচল প্ৰদেশক সংলগ্ন কৰিছে। সংলগ্ন কৰা এই ঠাইখনেই হ'ল ডিৰাক। এই ডিৰাকে সংলগ্ন কৰিছে। 36 নম্বৰ প্ৰশ্ন, আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? এই প্ৰশ্নটো প্ৰায় আহে। অপশ্যন দিছে চন্দ্ৰকান্ত সিংহ, যোগেশ্বৰ সিংহ, কমলেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। এই প্ৰশ্নটোৰ উত্তৰ মই নকওঁ, আপোনালোকে কমেণ্ট কৰি মোক জনাব লাগে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব। তাৰ পাছৰ প্ৰশ্নলৈ আহোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথম ক'ত প্ৰকাশিত হৈছিল? অপশ্যন দিছে জোনাকী, জোনবিৰি, বাঁহী, অৰুণোদয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাঁহী। 38 নম্বৰ প্ৰশ্ন, গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? আমি চবে জানো গোপীনাথ বৰদলৈ কি হয় অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল। তেখেতৰ পাছত কোন আছিল মুখ্যমন্ত্ৰী? অপশ্যন আছে শৰৎচন্দ্ৰ সিংহ, গোলাপ বৰবৰা, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াৰ ভিতৰত বিষ্ণুৰাম মেধি। 39 নম্বৰ প্ৰশ্ন, কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশ্যন দিছে তেজপুৰ আৰু কলিয়াবৰ, নগাঁও আৰু যোৰহাট, যোগীঘোপা আৰু পঞ্চৰত্ন, ডিব্ৰুগড় আৰু ধেমাজি। এইসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল যোগীঘোপা আৰু পঞ্চৰত্ন। 40 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? অপশ্যন দিছে শিলচৰ, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ডিব্ৰুগড়। ডিব্ৰুগড়ত কিয় চিকিৎসা মহাবিদ্যালয় অসমৰ সৰ্বপ্ৰথম স্থাপন কৰা হৈছিল। পাছৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? কল্পনা চাওলা, ৰাকেশ শৰ্মা, ইউৰি গাগাৰিন, নে বিক্ৰম চাৰাভাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা কি হয় প্ৰথম ভাৰতীয় মহাকাশচাৰী। 42 নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যন দিছে মাজুলী, নগাঁও, কহৰা, গুৱাহাটী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল গুৱাহাটী। গুৱাহাটীত কি হয় অসমৰ ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত। 43 নম্বৰ প্ৰশ্ন, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন দিছে অসহযোগ আন্দোলনত, আইন অমান্য আন্দোলনত, নে চিপাহী বিদ্ৰোহত, নে ভাৰত ত্যাগ আন্দোলনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন। 44 নম্বৰ প্ৰশ্ন, বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? অপশ্যন দিছে লোহিত, পদ্মা, কুলি, চিয়াং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পদ্মা। 45 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ প্ৰডেণ্ট চেয়াৰমেন গৰাকী কোন? অপশ্যন দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ বিত্তমন্ত্ৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ, ভাৰতৰ গৃহমন্ত্ৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ প্ৰডেণ্ট চেয়াৰমেন হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীজন। 46 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কোন প্ৰকাৰৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, ৰাষ্ট্ৰপতি গণতন্ত্ৰ, নে সংসদীয় গণতন্ত্ৰ, নে অংশগ্ৰহণমূলক গণতন্ত্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। 47 নম্বৰ প্ৰশ্ন, ছুনামি সংঘটিত হোৱা অঞ্চল হৈছে মহাসাগৰ, মৰুভূমি, নে উচ্চ পৰ্বত, নে গভীৰ অৰণ্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মহাসাগৰ। 48 নম্বৰ প্ৰশ্ন, নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল প্ৰয়োগ নহয়? অপশ্যন দিছে গল্ফ, লন টেনিছ, টেবুল টেনিছ, বেডমিণ্টন। গল্ফত কি হয় বল প্ৰয়োগ কৰে, বলটো লাগে দৰকাৰ হয়, কিন্তু বেডমিণ্টনত প্ৰয়োজন নহয়। টেবুল টেনিছতো হয়, লন টেনিছতো হয়, কিন্তু বেডমিণ্টনত কি হয় কক ব্যৱহাৰ কৰা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেডমিণ্টন।
বেডমিণ্টনত কি হয় বল প্ৰয়োগ নকৰে। 49 নম্বৰ প্ৰশ্ন, প্ৰতি বছৰে মে' মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? অপশ্যন দিছে পৰিৱেশ দিৱস, ধঁপাত নিষিদ্ধ দিৱস, শ্ৰমিক দিৱস, ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিপছেট দিৱস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিপছেট দিৱস। 50 নম্বৰ প্ৰশ্ন, আলি আই লৃগাং কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? এই প্ৰশ্নটোতো প্ৰায় দেখি থকা হয়। এই প্ৰশ্নটোৰ অপশ্যন দিছে বড়ো, মিচিং, কছাৰী, কাৰ্বি। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্ট কৰি জনাব লাগে। ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক আৰু শ্বেয়াৰ কৰিব।